ইয়ে ৰাতিপুৱাপে কি চালোৱে মোৰ দেখোন চলি গেটলা গোটেই বকছিয়ে নপকপ তিনটাকে আপি চুলি ডাঙৰ কৰা কম সহজ কথা এটাক দিলো কিবাকে বিয়া ধাৰে দুপাৰে চিন্তাতে চেচ 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 চলি গেটলা টেকলিকে মাতবা লাগিল টেকলি টেকলি এইফালে আছো না মোৰ মাথা চুলি দুজনে ধৰি দিয়া আছো না দেখলি কি নকস্তাই দে দেউতাই মোক মাতছিলি মই পকা চুলি খুলিবা নৰো মই দেৰি হৈছে বাইদেউক কওঁ সময় নাই তোৰ পকা চুলি খুলিবা ক'ত যা ইমান আতুৰকে আৰু গাত চাবোন কমকে কৰিবি আজিকালি চাবোন 10 টকা দিয়ে আজিকালি চৰকাৰ মই কিবাকে নিবা পাৰিলি সৰু দকত গেল সৰুকে মাতবা লাগে সৰু সৰু মোৰ মাথাত দিয়া কালাৰটো লৈ আছোন দে মই ঘৰতে আছো ৰবা দে মোক দেউতাই মাতি আছে কালাৰ খিনি দিয়ে হুৰক যাইছো যাইছো আনছা দে ভালকে দিবা নোৱাৰি অলপ কেনেকে দিয়ে বস্তু কালাৰখিনি দাম দে নাই নেকি কিনবাও পইচা নাই একে দাম দে জাকৰি জাকৰিয়া কলা কৰি ল'ব পাৰিলে কথা নাই কালাৰ দিলো পকা চুলিত তোকেহে দেখা পাই পিছে মই 30 বছৰত ভৰি দিয়া নাই পকা চুলি চুলিত কালাৰ দিয়ে থাকো না বাজাৰত যাব ডাঙৰ জিয়ে আহিব জাঙে আহিব বাজাৰৰ পৰা যাই হওক সেইটো বেঙাহে আছিল না সিটো বেঙা বেঙা কৰোঁতে বহুত চালু হৈ গৈছে সি তাৰমানে মই আপিকেইটা গা ধোৱা সদায় চাবা আহে তাক চালা আজি দিবা লাগিব শিক্ষা আপি কথা মই তাৰমানে থাকবা দিবা তাৰমানে একলা ভয় লগা হেছি ইমান তাৰমানে দুষ্ট হৈছে তাক আজি ঘৰতে যাব লাগিব তাক আজি ঘৰত যাই দুটামান কুই আহিব লাগিব তাক চালা আজি ঘৰতে যাব লাগিব ঘৰতে যা দে চিন্তা কৰিব নালাগে আমি আছো তই গাটো ধু দে আমি যাওঁ फूलों का तारोका मेरा सेहरा है हाउ अरा की करा रो बाप रे बाप ए की करा फेले दिया এই ভিটিটো ভৰাতে মোৰ কিমান পইচা গৈছে জানা না তুই এনকে যদি আজি অলপ কালি আৰু হাৰাটোৰ মোৰ গোটেই ভিটিটো শেষ হৈ যাব তাতে কি এটা কাম কৰা কোনবাখিনি জায়গাত গাটা হৈ আছে তাতে অলপ সমান কৰি দিবি যা আপোনাক মৰাৰ দিনা কি দিব জানা কি দিব বগা কাপোৰ এখন দিব গাত বেলেগ একো নাপায় তাত বাহিৰে মৰা দিনতো বেলেগ সিগলা দেখাই নাপাওঁ মৰাৰ পিছত যা হ'ব যা আগতে এইখিনি কৰি যা মইহে জানো কিমান পইচা গৈছি এই ভিটিটো ভৰাতে এনকে যদি আজি অলপ কালি গোটেই ভিটিটো শেষ কৰি ফেলবি শুনে দেউতাৰ যি কথা এই যি বাজাৰত যাবি আহাতে বাগৰি ভি চলাটো যেখনি মাটি লাগি সেইখিনি 12 বছৰ কালটো জাকৰি দিবি তেতিয়া কষ্ট কমব ট্ৰেক্টৰৰ পইচা ভৰবা লগা নাই বাহ সৰু তই বেলেগ কথা কলিয়ে এইবাৰ যে মই বাজাৰত যাম আহাতে মই বাগৰি আহিবা লাগিল আৰু চলাটো যেখনি মাটি লাগি 12 বছৰ কালটো এবাৰে হেংকে উঠবা লাগিল দেই ঠিক কথাই কৈছা বেলেগ কথাই সৰু নহ'বনো কিয় বাপেকটো মইহে মা মই পানীটো ধাৰ ঘৰৰ পৰা আহো কথা নাই চিন্তা নকৰবি মই আহি আছো হালকে দিলো হালকে আহিলো চেণ্ডেলটো পিন্ধি যাব নোৱাৰা আপিটো বিয়া ধাৰে মৰা নাই আৰু যদি চেণ্ডেলটো পিন্ধি যায় কৈছে আৰু এনে বিয়াত ধাৰ মাৰি আনিব নোৱাৰি বিয়াত ধাৰ মাৰোতে মোৰ টাকলা শুকাই গেল হ'ব দে চাল্লা আহিয়ে পানাইয়ে ইমান দেৰি হ'ল তিতে ফোন কৰিছিলোঁ ক'ত বা আছে বাদাম 2 পেকেট খাই পেট ফুলি গেল আহিয়ে পানাইয়ে এতিয়াও तेरे हमर
जिया तड़पेला मोरे अकेला अकेला অ' সৰু তোৰ হাতত ধৰাৰ লগে লগে মোৰ বুকুখন ধপ ধপ কৰবাৰ আছে ময়ো যাওঁ ঠাণ্ডা নিদা নিচিনা ঘৰ কৰবা দিছি সঁচাই অ' সৰু আৰু কথা নাই আৰু মোৰ গুৱাহাটীৰ পৰা আহিছোঁ আৰু তোক বিয়া কৰিব পাৰিম আৰু তোৰ বাপে চিপৰাপে যৌতুক নিদিলেও কথা নাই আৰু তাকে তোৱে জান ভয়ো লাগে লাজো লাগে কিবাচোন ভালো লাগে হয়নো কিয় কৰাই জান মোৰে ভয় লাগে ৰ ভয়নো তই আৰু কিয় কৰাই জান হয় নালগিব না আগতে তোক লগ ধৰাতে কম কোবছিলি এতিয়া যদি বিয়াৰ পাছত মোক লাইতে সুৰে দিয়া নেদু দে নেদু দে অ' জান বেছি দেৰি নকৰো দে মই মাক এই পানে দাদাহাৰ ঘৰৰ পৰা আহো বুলি কৈছো আমাৰ বাইখিনিও আজি অহা কথা মই যাম দে বাই বাই জান চব্জি বজাৰ দিবি নে লগাই ৰাখিব অ' বেপাৰী আলু কি দাম দিছা 30 টাকা আৰু ফুলকবি পাল্লা কিমান ইমান যদি দাম হয় আমি দুইটা মানে কি হ'ব এটা ধনী মানুহৰ কথাবিলাক বেলেগ দিছোঁ দে এখন পইচা দি হ'লেও কিনি খাব আমিবোৰ কিনি খাম দে এটা কাম কৰ এই ফুলকবিটো সৰু চাই এটা দি ডাঙৰে হ'ব নেকি দে হ'ব দে অঁ জালা কি দাম চা পাল্লা 300 টাকা পাল্লা এটা কাম কৰিব লাগিব সপ্তাহটো যাকে 7টা ভৰাই দি হ'ব কি নহয় হ'ব দে 7টা ভৰাই নহ'ব হ'ব দে আলুকে দুটা দিছে কেজি নিব লাগিব কেজি হ'ব দে ঘৰত দে ডাঙৰ যাবে আহিব তাক কিবাকে আজি মাংস দি খুৱাব পাৰিলে হ'ব দে দুটা দিলে হ'ব দে হ'ব দে দে কৰা দে পইচা দিম দে টেনশ্যন ল'ব নালাগে দে দুটা ওলকবি এটা দিলে হ'ব দে ওলকবি দি এটা মই নিজে ল'ম দে না কি দে 10 টাকা হৈছে 10 টাকা হৈছে ৰ তো লবি অ ভাই কেনে যে মানুহ থাকে না এ মোৰ মাছৰ দোকানতো মাছৰ দোকানতো না থাকে কটামান গম পাইছে না থাকে পাল্লাৰ কথা সুধি কিনে 7টা না কিবা আহি লাগে বোলে হাঁহিও সুধে 7টা জ্বালা নিবা 7 দিনৰ কাৰণে হৈছে কি মানুহ আছে তেতিয়া মানে তা মাছে ল'ব লাগিব অলপ মাছে লওঁ ৰ ৰাজু দা মাছ কি দাম দিছা অ নাই ৰা মাছ এনে 250 টাকা বেচিছো কিলো 250 কি সোণা সোণা বেচিছা নেকি মাছৰ দাম আছে বাজাৰত দাম এই হৈছে দে আমাৰ ঘৰতো পুখুৰী আছে পাছে জাল নাই সেইকাৰণে মাৰিব পৰা নাই দে 2 পিচ দিলে হ'ব দে ডাঙৰ যাই আহিব আৰু ডাঙৰ পিটি আহিব দে 2 পিচ দি এ ভাই 2 পিচ কেনেকে দিবে হ'ব দে 2 পিচটো দিছোন মিলন দে আমাৰ ঘৰত পুখুৰী আছে এই 2 পিচটো ভৰাই দিছোঁ দে 2 পিছত কিন্তু ভাই 50 টাকা হ'ব 25 টাকা হ'ব কিন্তু আগতে গোটাই কিয় মাছ কেইটা আজি কিবাকে খোৱা বললে হ'ব এ ভাই ধৰি তথাপিও দুখুৱা কিবা কিবাকে চব্জি ভাই কিবা মানুহ মাংসখিনি ললোঁ কাৰোবাৰ পৰা পালে ভাল আছিল মই অকস্মাত প্ৰথমতে কৰিব লাগে আৰু এতিয়া চেংফা কাৰ পাৰে ক'তনো যায় এইফালে খানিলা পৰা আচ্ছা আচ্ছা দে দে যা 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 দিম যা কিন্তু নাপায় চিন্তা নকৰিবি হ'ব যা তোৰ চিন্তা নকৰিবি মই দি আছোঁ যা মানুহ বোলে পৰৰ মাংস দি হুবিচ কৰে মই আজি পৰৰ মাংস দি যাওঁ খুৱাম অ মাখি মাখি মনাহাল লৈ যা পাঠাৰ মাংস আনিছোঁ ভালকে বনাবি যাৰ কালিলৈ মাংস দি খুৱাব লাগিব যা আজিকালি চাকালে খা নাখায় বেছিকে চাপৰ পুৰিবি খায় সেইকাৰণে মাংসখিনিও ব্ৰইলাৰ মাংসৰ দৰে হৈছে দে একো নহয় দে পাঠাৰ মাংস এনেকুৱা মইতো আজি বহুত থাকিব লাগিব কাৰণ খুৰালিয়াৰ লগত বহুত দিন কথা পতা নাই আজি বঢ়িয়াকৈ হৈ কিনে কথা পাতিব লাগিব বাবু পালোঁ
বাপাৰে বাপ তই কেৱল খাং খাং কৰি থাকাই অ ভিনি আহি পালি আহিলো ৰ মইনা অ সৰু কত গৈছিলি এই ফালে ফুৰবা গৈছিলো কি ল'বা সৰু ৰাখ লাগি হাতাই বস্তুটো ক'লে অংনি এক পেকেট ৰ'বা লওঁ ৰ'বা ব'লা দালি পিছে মাংস আনবি না পিছে অ আনব হ'ব যা পাঠাৰ মাংস আনলে হ'ব অ মা মায়ে কত গেলি সৰুৱে ক'ত গেল কত বা গেলি তাই অ বা আহি পালি ভালে ভালে আহিলোঁ গাড়ী মটৰ অসুবিধা কত নাই অসুবিধা মানে সেই হ'ল এই বাছ নাপালোঁ এই ট্ৰাকতে আহিলোঁ হয় নেকি অ এই দেউতাকে ইবাগে আছে ৰ'ব মাত্ৰ মাতকচোন অ বাবাখন আহি পালি আহিলোঁ আচ্ছা ভালে ভালে আহিছে গাড়ী মটৰ একো অসুবিধা নাই গাড়ী মটৰ মানে আজি বাছ চাছ নাপালোঁ মানে আজি বন্ধ আছিল আমাৰ দেখি এইফালে ট্ৰাকত আহিব লগা হৈছে ট্ৰাকত আছে যে আৰু বেছি ভাল হৈছিল আৰু আপোনাক লৈ এটা বঢ়িয়া বস্তু আনিছোঁ হাঁহ ৰেষ্টুৰেণ্ট নাহিলেও হ'লে দে চাহ পানী ব্যৱস্থা কৰি যা প্ৰথমে সেয়াটোৱে ল'ম নেকি মংগল কৰক ঈশ্বৰে মংগল কুকুৰে আৰু কি হদ্দনি দিছে এইটোৱে ই আশীৰ্বাদ দিব পাৰি দেখোন কিবা হদ্দনিহে দিব পাৰিছে অ দেউতা হদনি নেদে আশীৰ্বাদ দিয়ে নতুন ঘৰত না গৈ নাছিলো কি আহি গেল একো নাই এইবিলাক হৈয়ে যায় এইবিলাক সংসাৰত হৈয়ে যায় বাহ নাইতা তই বৰ কথা ক'ব আহিছা ডাঙৰে হেৰিছো নে ভালে হৈছে দে ভাতে খাম চাহ গাঁও ক'ব নালাগে কমিছো না ভাতে দি ডাইৰেক্ট বল অ ভিনি আ বাহিৰতে বহোৱা দুটা সাজটো কিবাকে মিলালো ৰাতিৰ সাজ কি হ'ব বেলেগে দিয়া মাংস হ'লে কিবাকে খোৱালো দিচোন দে যাই কিবাকে খেদবা লাগিল ৰাতি থাকিলে আৰু নহ'লে মোৰ খৰচ কিবা এটা কৰিব লাগিল অ ভিনি পাঠাৰ মাংস কেনে হৰিছি তামান হৰিছি না ব্ৰইলাৰহে গোন্ধছি মাংসৰ ঘৰ নহয় তো দেউতাই দেখোন কৈছি পাঠাৰ মাংস বুলি নহয় সৰু হ'ব পাৰে দে সৰুৰ পৰা ডাঙৰ হ'লো বিয়াই হ'লো পাঠাৰ মাংস ঘৰত খাইয়ে নাপালোঁ ব্ৰইলাৰ মাংসকে পাঠাৰ মাংস বুলি খাব পাৰে আজি হাত আঞ্জা কেনে পাইছা ভালে আছে দিয়ক ভাল আছিলা পাঠা মাংস আনিছিলোঁ আছে যাৱাই বেছি দেৰি কৰিব নালাগে ঠাণ্ডাৰ বতৰ অলপ সোনকালে যাৱাই থাকাই আৰু চলা এই শহুৰ বুঢ়াই চালা ডাঙৰ ফুৰালি কথা অলপ কথা পাতিব নেদে কিবা খং উঠব উঠি লৈ যাম দত আকৌ এই চাৱে তোক অলপ বদে মোৰ পেটটো বিৰাট কাম লৈছি মই অলপ খাওঁতকৈ আহি আছোঁ দে চেণ্টাৰত টাকা পাইছিলোঁ কহা গেল অ দেউতাৰ বোলে পেটৰ কামৰ হৈছি মাংস খাই বহুত দিন মাংস খোৱা নাছিল আজি মাংস খাইছিলোঁ দলঙৰ তলত হাগবা গৈছিল পেটৰ কামত নহয় তাৰ মূৰো কামৰাব চালাক মই ঘৰত দিবা দিয়া মাংস কৰি তোহাৰ কাৰণে খুৱাইছি মই ভাবছিলোঁ এই ইমান চিপৰা বুলি নেক্সা এনেকুৱা আজি কি ঘটনা কৰি পেলা শহুৰে বেলেগে মাংস ইয়াৰ ঘৰত দিবা দিছিল সি মাংস আনি আমাক খুৱাইছি পাপৰ ভজাহে লৈছি এটা না খুৱাম ইয়াতে ব'লা ভিনি ক'ত যায় বহক এৰা দিয়া